গাইজ, হয়তো আপোনালোকে জীৱনত বহুত ধৰণৰ শাক খালে, কিন্তু আমি আজি এবিধ বিশেষ ধৰণৰ গছৰ পাতৰ পৰা আমি শাক বনাই খাম। হয়তো সেইটো গছ আপোনালোকৰ ঘৰত আছেই, কিন্তু সেই গছৰ পাতৰ পৰা যে শাক হিচাপে পাতটো যে শাক হিচাপে খাব পাৰি হয়তো আপোনালোকে নাজানে। আৰু সেই পাতটো আচলতে শাক হিচাপে খালে আমাৰ দেহৰ বিহৰ কাৰণে খুবেই ভাল। গতিকে বলক আমাৰ মায়ে আজি সেয়া গছৰ পাতৰ পৰা আমাক শাক বনাই খুৱাব, আৰু কেনেদৰে সেইটো ৰান্ধে, কেনেদৰে তাতে কি কি দিয়ে আমি সকলোখিনি জানিম মাৰ পৰা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি সজিনা পাতৰ শাক খাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাপৰ গাছ দিয়ক, কথা নাই, যেনেকৈ হ'লেও সজনাৰ পাত পাব পাৰি। আনিলোৱে আমি সজনাৰ পাত। আজি আমি শাক খাম, সজিনাৰ পাতৰ শাক। এয়া আমাৰ মায়ে এতিয়া সজিনাৰ পাতবিলাক বাচি আছে। আজিকালি তিৰিগিলাখানে ইমান কষ্ট কৰি শাক নাখায়তো। আমাৰ মায়ে বুলি আৰু লাহে লাহে বাচি আছে আৰু কষ্ট মষ্ট কৰি হ'লেও। খোৱা বস্তু সদায় আমাৰ ভালকেই ধুব লাগে, সেইকাৰণে আমাৰ মায়ে চব বস্তু পৰিষ্কাৰ কৰি ধুৱে। আমাৰ মায়ে কিন্তু শাক কুটাত এক্সপাৰ্ট দেই, বৈদ্য মিহিকৈ কাটি দিয়ে শাকবিলাক। আমাৰ মাৰ আৰু এটা টেলেণ্ট আছে, কেৰাহীত তেল বহে দি গৰম হৈ যায়, তাৰপিছতে পিঁয়াজ কাটি কেৰাহীত দি দিয়ে, মস্ত টেলেণ্ট। পিঁয়াজ ভাজা হোৱাৰ লগে লগে আমাৰ শাক বহে দিব ইয়াতে। জলকীয়া দুটাও দি দিলে একেলগে আমাৰ ইয়াতে। এই আমাৰ কেৰাহীৰ ওপৰত শাক বহে দিলাক, আৰু 5 মিনিটত আমাৰ শাক মোটামুটি ৰেডি হৈ যাব। অমাটি কিমান সময় লাগে এখিনি হওঁতে, কিমান সময় লাগিব? 5 মিনিটত হৈয়ে যাব নেকি? বাহ, ইমান কম টাইমত। তাতে কি দিবি? নিমখ আৰু খাৰ। খাৰটো দিব লগা হয় না? খাৰ নিদিলে কি হয়? সিজবাৰ নাই না? থৈৰা হৈ থাকব না? এতিয়া কি দি আছা ইয়াতে? ছটা, আচ্ছা, ছটা দিলে হয়। ছটা কিমান দিব লাগে? অলপ দিব লাগে না? বেছিকে দিলে কি হ'ব? খাৰ হৈ যাব না? শাকখিনি সিজাৰ কাৰণে আমাৰ অলপ পানীও দিব লাগিব, অলপ পানী দিলে হৈ যাব মোটামুটি। এতিয়া আমাৰ ঢাকন দি দিব অলপ সিজাৰ কাৰণে, 2 মিনিটৰ কাৰণে। 2 মিনিট পিছত আমি ঢাকন গুচাই চালোঁ, এনেহেন হৈ আছে। মোটামুটি হ'লে আৰু না? এইটো বস্তু আমি শাক হিচাপে খাব পাৰোঁ। আমাৰ ৰেডি নেকি? আৰু গাইজ, আমাৰ শাক ৰেডি। মোৰতো এইটো বৰ প্ৰিয় শাক, খাই খুব ভাল পাওঁ মই। আপোনালোকে ঘৰত বানাই চাব, এনেকৈ খাই মজা লাগিব গাইজ। আৰু মোক কমেণ্ট কৰি জনাব কেনে লাগিল খাই।